মই ঋতুস্মিন শৰ্মা 14 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব 30,000 চাকৰিৰ বাবে কিন্তু তাৰ বাবে প্ৰায় 30টাকৈ নিয়ম আপুনি জানিব লাগিব এই 30টা নিয়ম কি 21 তাৰিখে 28 তাৰিখে আৰু 11 তাৰিখে পৰীক্ষা হলত সোমোৱাৰ পূৰ্বে আপোনালোকে এই 30টা নিয়ম ভালদৰে জানি ল'ব লাগিব আৰু এবাৰ কি ভাষাত আপুনি পৰীক্ষা দিব পাৰিব সেই বিষয়ে আমি কম এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে 30,000 চাকৰিৰ এই 30টা নিয়ম প্ৰথম নিয়ম কি আপোনালোকৰ পৰ্দাত জাষ্টিন এডমিট কাৰ্ড অবিহনে পৰীক্ষাৰ্থী সোমাব নোৱাৰিব পৰীক্ষা হলত সেই কথা আমি সকলোৱে জানো সেই নিয়ম আছে কিন্তু পৰীক্ষাৰ পৰিদৰ্শকক দেখুৱাব লাগিব ফটো সম্বলিত পৰিচয় পত্ৰ আৰু এডমিট কাৰ্ড ফটো থকা পৰিচয় পত্ৰ আপুনি নিব লাগিব এডমিট কাৰ্ডত থকা ফটো আৰু চেহেৰাৰ মিল থাকিব লাগিব প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে চৰকাৰী কৰ্তৃপক্ষই জাৰি কৰা পৰিচয় পত্ৰ লগত আনিব লাগিব পৰীক্ষা চলি থকা সময়ত কোনো প্ৰাৰ্থী প্ৰস্থান অথবা প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কিতাপ কাগজ মোবাইল ফোন ক্যালকুলেটৰ অথবা কোনো ইলেক্ট্ৰনিক সামগ্ৰী কেৱল কলম পেন্সিল পৰিচয় পত্ৰ এটিএম কাৰ্ডহে তেওঁলোকে লগত ৰাখিব পাৰিব স্মাৰ্ট ঘড়ীও আনকি পিন্ধি যাব আপোনালোকে তালৈ নোৱাৰিব প্ৰতিগৰাকী প্ৰাৰ্থীয়ে উত্তৰ বহীত নিজৰ নাম ৰোল নম্বৰ সম্পূৰ্ণ স্পষ্টকৈ লিখিব লাগিব এই নিয়ম তেওঁলোকে বান্ধি দিছে OMR চিটত স্পষ্টভাৱে শুদ্ধ উত্তৰ ৰাউণ্ড চিহ্ন সম্পূৰ্ণৰূপে আপুনি পূৰণ কৰিব লাগিব কোনো পৰীক্ষাৰ্থীয়ে উত্তৰ বহীত ষ্টেপল বা ভাঁজ কৰিব ষ্টেপলিং বা ভাঁজ কৰিব নোৱাৰিব বাৰে বাৰে ঘঁহি দিয়া টিক মাৰ্ক দিয়া আদি প্ৰক্ৰিয়া ভুল উত্তৰ বুলি গণ্য কৰা হ'ব পৰীক্ষাৰ্থীসকলে পৰীক্ষা হলত দুবাৰকৈ স্বাক্ষৰ কৰিব লাগিব ক'ত স্বাক্ষৰ কৰিব লাগিব সেয়া তাত কৈ দিয়া হ'ব প্ৰথমতে পৰীক্ষা নিৰীক্ষকৰ সন্মুখত আৰু উত্তৰ বহী জমা কৰা সময়ত একোটাকৈ আপুনি স্বাক্ষৰ কৰিব লাগিব নাম ফটো সম্বলিত উত্তৰ বহীৰ বাহিৰে কোনো অতিৰিক্ত পৃষ্ঠা দিয়া তেওঁলোকক নহ'ব 2 ঘণ্টা সময়ৰ ভিতৰত পৰীক্ষাৰ্থীসকলে 100টা প্ৰশ্নৰ উত্তৰ দিব লাগিব পৰীক্ষাৰ্থীয়ে উত্তৰ বহীত কেৱল নীলা আৰু ক'লা ৰঙৰ চিয়াহীৰ কলমহে ব্যৱহাৰ কৰিব পাৰিব বল পেন ভুল উত্তৰৰ বাবে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং এই পৰীক্ষাত নেথাকিব অসমীয়া বঙালী বড়ো ইংৰাজী আৰু হিন্দী মাধ্যমত থাকিব প্ৰশ্ন হিন্দী মাধ্যম তাৎপৰ্যপূৰ্ণ পৰীক্ষাৰ্থীয়ে নিজৰ মাধ্যম অনুযায়ী সম্পূৰ্ণ কৰিব পাৰিব প্ৰশ্নোত্তৰ এবাৰ হিন্দীটো দিব পাৰিব সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে যদি কোনো পৰীক্ষাৰ্থী উত্তৰ বহী বেয়া অথবা চিঙা থাকে তেন্তে আৰম্ভণিতেই জনাব লাগিব পিছত ক'লে নহ'ব উত্তৰ চিহ্নত খালী ৰখা উত্তৰ বহী গ্ৰহণযোগ্য নহ'ব ব্লেংক ৰাখিব নোৱাৰিব বুলি কৈছে তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ সময় পুৱা 10 বজাৰ পৰা 12 বজালৈ ইণ্টাৰনেট মোবাইল ইণ্টাৰনেট কৰ্তন কৰা হ'ব সেই সময়ত চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাৰ সময় 2 বজাৰ পৰা 4 বজালৈ সেই সময়তো ইণ্টাৰনেট কৰ্তন কৰা হ'ব পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ আগত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব পৰীক্ষাৰ্থীসকল যদি কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ নিয়ম উলংঘা কৰে কৰ্তৃপক্ষৰ নিয়ম অনুযায়ী অযোগ্য তেওঁক ঘোষণা কৰা হ'ব সকলো পৰীক্ষাৰ্থীক তন্নতন্নকৈ পৰীক্ষা কৰিব আৰক্ষীয়ে আৰু সহযোগ কৰিব লাগিব কিন্তু এইবাৰ হিন্দী মাধ্যমত আপোনালোকৰ OMR চিট আহিব গতিকে অসমৰ চতুৰ্থ বৰ্গ তৃতীয় বৰ্গত এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ লোকেও নিযুক্তি লাভ কৰিব পাৰিব নেকি বা হিন্দী ভাষিক প্ৰাধান্য দিবলৈ হিন্দী ভাষাৰ এইবাৰ থাকিব নেকি এই প্ৰশ্নটো উত্থাপিত হৈছে